তাক মানে এতিয়া মোৰ নিজৰ দেউৰ বুলি ক'বলৈ এতিয়া মোৰ লাজ লাগি গৈছে। সি যিখিনি এতিয়া ব্যৱহাৰ কৰিছে, সি যিখিনি এটা অভদ্ৰ মাত, সেইটো চাগে কাৰো লগত নকৰে। সি তাৰ মোৰ বৌয়েক হয়, নিজৰ বৌয়েক হয়। মোৰ মানুহজন কেলেকি ডাঙৰ, সি 3 নম্বৰ হ'ল। তাক মানে এতিয়া মোৰ নিজৰ দেউৰ বুলি ক'বলৈ এতিয়া মোৰ লাজ লাগি গৈছে। সি যিখিনি এতিয়া ব্যৱহাৰ কৰিছে, সি যিখিনি এটা অভদ্ৰ মাত, সেইটো চাগে কাৰো লগত নকৰে। সি আৰু ইহঁতৰ মেইনলি জানে, ইহঁতৰ ঘৰৰ মাকেতো ইহঁতে সেইটো তাক ছাপৰ্ট কৰিছে। তাক সিহঁতৰ মাকেও ছাপৰ্ট কৰিছে, মাকেতো ইহঁতে বেয়া ৱৰ্ড মাতিছে। বাৰু এতিয়া তাক থানাত নিলে যিখিনি হ'ল নহ'লে, সি আমাৰ ভৰি ধৰে এতিয়া কান্দি এতিয়া কেছখন মীমাংসা কৰিলোঁ। আমাৰ লগত এতিয়া বাহিৰা মানুহটো টানিবলৈ তাৰ কোনো দৰকাৰ নাই। টানিছে ইহঁতকো কৈছে, আমাক কৈছে বোলে পেট্ৰল ঢালি তোক আমুক কৰিম মোকো সি বহুত বেয়াকৈ কৈছে। সি মোকো মানে বহুত বেয়া মান মাতি ব্যৱহাৰ কৰিছে। সি বহুত ধৰণৰ মান মাতিছে। তাৰ এতিয়া মানে প্ৰকাশ কৰিব নোৱাৰি এতিয়া অন কেমেৰা আগত। অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ ইহঁতৰ বিহাৰত হয়। নামটো কি তাৰ? তাৰ আকাশ কুমাৰ দাস হয়। হয়, আপুনি কি হয় তাৰ? মই তাৰ বৌয়েক হয়। কিমান দিনৰ পৰা আপুনি তাৰমানে বিয়া হোৱা হ'ল ইহঁতৰ পৰিয়ালত? আপুনি কেনেকুৱা ধৰণৰ পাইছে তাক? মই আপোনাৰ আজি বিয়া হোৱা আজি আপোনাৰ 6 বছৰ চলি আছে। 6 বছৰ চলি আছে। আমি আপোনাৰ ইহঁতৰ ঘৰ মোৰ ল'ৰাটো 1.5 বছৰমান হওঁতে আমি ইহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ। তাৰপিছৰ পৰা মানে ইহঁতৰ সৰু সুৰাকৈ অত্যাচাৰ হৈয়ে আছে। এইবাৰ ইহঁতক মোৰ ঘৰৰ আহি বস্তু ভাঙি দিছে। মই ঘৰত অকলে শুই থকা অৱস্থাত, মোৰ মানুহজন আছিলে কামৰ জেগাত, মই ঘৰত অকলে শুই থকা অৱস্থাত সি আহি মোৰ ঘৰৰ গোটেই সম্পত্তি ভাঙিলে। এটা বস্তু নাই, গোটেই ঘৰৰ বস্তু ভাঙি চুৰমাৰ কৰি দিলে। সি তাক থানাত দিলোঁ। তাৰপিছত আকৌ একেখিনিয়ে হৈ গ'ল। তাৰপাছত নকৰোঁ বুলি সি কাণে হাতে ভৰে ধৰি ক্ষমা খুজিলে। তাৰ আকৌ একেখিনি কৰি আছে। সি এতিয়া কিয় কৰে এনেকুৱা কামবিলাক নাজানো, একো ক'বই নোৱাৰো। কিবা কয় নেকি? না একো নাই। সি কি কৰে, কি বিচাৰে সিহে জানিব। এতিয়া বাৰে একেখিনি কামকে কৰি আছে। কি কামৰ লগত জড়িত আছে? এই আপোনাৰ বেংগলত আছিলে। বেংগলৰ পৰা অহা ইহঁতে আগতে, এতিয়া আপোনাৰ এবছৰ হোৱা নাই। বেংগলৰ পৰা আহিছেহে ইহঁতে। বেংগলৰ পৰা অহা ইহঁতে এবছৰো হোৱা নাই। আহি এতিয়া এইখিনি ইহঁতৰ অভদ্ৰামী এতিয়া ইহঁতৰ। ইয়াতে ভাড়া ঘৰত থাকে নে? ভাড়া ঘৰতে থাকে ইহঁতে। আগতে প্ৰথমে বোৱালগুৰিত আছিলে। বোৱালগুৰিৰ পৰা ইয়াত আহি এতিয়া আপোনাৰ মিলন নগৰ অহা এতিয়া 2 মাহো হোৱা নাই। এতিয়া সেইখিনি কাম কৰি আছে ইহঁতে।